নমস্কাৰ সকলোকে অসমীয়া বোৱাৰী মামনি ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে আছে আৰু আমিও ভালে আছোঁ। আৰু আজি আপোনালোকক দেখুৱাবলৈ লৈছোঁ মই নিজ হাতে বোৱা কিছুমান কাপোৰৰ ডিজাইন। আৰু ভিডিঅ'টো চাই থাকক শেষলৈকে। এয়া এইযোৰ এযোৰ কাপোৰ মই নিজে বনাইছোঁ আৰু কেনেকুৱা লাগিছে এয়া আচল। আৰু এযোৰ দেখুৱাইছোঁ, এইযোৰ মানে কলাত সেউজীয়া বোৱা, একে দিশটো সেইযোৰাৰ লগত একেলগে বোৱা কলা দিগতে বনাইছোঁ। এইযোৰা সেউজীয়া বৈ দিছিলোঁ আৰু ডিজাইনটো কেনেকুৱা লাগিছে এয়া চাওক। আৰু ইয়াৰে মেখেলা কেইখন দেখুওৱা নাই কাৰণ ভিডিঅ'টো বহুত দীঘল হৈ যাব। আৰু এইযোৰ মুখ খুৰি মাৰি দিছে। আৰু এইযোৰ এই কাপোৰযোৰ এইযোৰা চাওকচোন কি ধুনীয়া। এয়া আৰু এইযোৰ চাওক, এয়া ডিজাইনটো এনেকুৱা। আৰু ইয়াত মানে চাইড পাৰি দিছোঁ, ইয়াত পটি লগোৱা নাই, এয়া বগাত বৈ দিছোঁ। আৰু এইযোৰ চাওক, এইযোৰ ডিজাইনটো কেনেকুৱা লাগিছে। এইযোৰো কলাত বোৱা আৰু এইযোৰ মই নিজে বোৱা নহয়। এয়া চাওক। আৰু মোৰ কাপোৰকেইযোৰ চাই আপোনালোকে কেনেকুৱা লাগিল কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু যদি মোৰ ভিডিঅ'বোৰ চাই ভাল লাগে তেতিয়াহ'লে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। আজিলৈ আহিলোঁ, বাই বাই।